ধুনীয়া এটা ভিউ আহি আছে ৰাইজ মজা একদম। আৰু তো মই ৰাইজ মানে বহুত বেছি দেৰি হ'ল, তো সেইকাৰণে মানে মন্দিৰত নাযাওঁ। তো তথাপিও মই আপোনালোকক মন্দিৰত যোৱা ৰাস্তাটো ধুনীয়া কৰি দেখাই দিছোঁ, চাই লওক হয় মন্দিৰত যোৱা ৰাস্তা ভূটান চকীত আহিলে। তো প্ৰবল ভাই আজি কেনে আৰু ৰাইজ বহুত বেছি ভাল লাগি আছে ইয়াতে আহি। তো ভূটান চকী সকলোৱে পিকনিক আহে আৰু আপোনালোকে আহক যদি আহিব খুজিছে। হে ৰাইজ নমস্কাৰ, মই দিয়ক বৰপেটাৰ ডেকা আৰু আপোনালোকে চাই আছে এই বৰপেটা ডেকা চেনেলটোৰ ভিডিঅ'। তো ৰাইজ আজি মই যাব ওলাইছোঁ পিকনিকলৈ। তো পিকনিকত ক'ত যাওঁ কি কৰোঁ আজি সকলোবোৰ আপোনালোকক ক'ম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। তো পিকনিকটো বৰ্তমান চবেই যাই আছে, ডিচেম্বৰৰ শেষ। তো মানে পিকনিক বুলি ক'লেতো আৰু কি ক'ম ৰাইজ, আপোনালোকেতো সকলোৱে জানেই পিকনিক বুলি ক'লে এসাঁজ ভোজনৰ কাৰণে সকলোৱে যায়, হয়তো জাগা চাব যায় বা কিবা কিবি এনেকুৱাকৈ বহুত কিবা কিবি আছে ৰাইজ। তো আজিও মই যাম পিকনিকত আৰু মই কি কৰোঁ কি নকৰোঁ সকলোবোৰ আপোনালোকক দেখাব চেষ্টা কৰিম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। তো বলক আমি আগলৈকে যাত্ৰাটো আৰম্ভ কৰোঁ। তো এইফালে আমি সকলোৱে ৰেডি হৈছোঁ যাৱাৰ কাৰণে আৰু গাড়ীখন মানে আহি পোৱা নাই। তো সেইকাৰণে ইয়াতে অলপমান অপেক্ষা কৰিছোঁ গাড়ীখনলৈ। তো এইফালে চাই লওক মানে এইফালে বন্ধুবিলাক চবেই আছে আৰু এইফালে বস্তুবিলাক মানে থৈ দিয়া হৈছে, কাৰণ গাড়ীখন আহিলে উঠাই দিয়া হ'ব। তো ৰাইজ আগত লগ কৰি আছোঁ বলক। তো ৰাইজ ফাইনেলি চাই লওক সেইখন আমাৰ গাড়ী। তো আমি আধাতে আহি ৰখি দিলোঁ আৰু ইয়াতে আছোঁ মই বৰ্তমান। আমি মানে অলপমান চাহ খাবৰ কাৰণে ৰখি দিলোঁ। তো চাহ তাহ খাই কিনে আমি যাম ডাইৰেক্ট আমাৰ জাগাত। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া চাই লওক আমাৰ গাড়ীখন ধুনীয়া কৰি পাৰ্কিং কৰা হৈছে, মানে ট্ৰেভেলাৰ গাড়ী এখন লৈ লৈছোঁ আমি। আৰু ওপৰত চাই লওক বহুত কিবা কিবি আছে। তো আমি বৰ্তমান ইয়াতে ৰখি দিছোঁ। তো ইয়াৰ পৰা আমি আগত যাম আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ফাইনেলি মই আহি গ'লোঁ ভূটান চকী। তো ভূটান চকীত আহি কিনে মানে আনাৰস পায় আৰু ইফালে চাই লওক কমলা টেঙা। তো কমলা টেঙা আনাৰস যিকোনো বস্তু আপোনালোকে ইয়াতে ফল মূল যিকোনো বস্তু পাই যাব ইয়াতে। তো ধুনীয়া কৰি খাব পাৰে। তো এই আৰু ইয়াতে আছোঁ মই। তো ইয়াৰ পৰা মই যাই আছোঁ এনেই আৰু তো ভূটান চকী চাওক পাৰ হ'ব লাগে। তো এইখন দলঙৰ সেইপাৰে মানে পাহাৰ চহৰীয়া ধুনীয়া এটা ঠাই। এয়া চাই লওক বহুত বেছি ৰ'দ দিছে আজি আৰু ইয়াৰ আমাৰ ওচৰতে আছে ধুনীয়া এখন পাহাৰ আৰু এয়া চাই লওক ধুনীয়া এটা নাজাৰা। তো ৰাইজ বহুত বেছি গৰম দিছে, তাৰ বাবে মই এয়া গাড়ীৰ ভিতৰত আহি গ'লোঁ। এয়া চাওক আমাৰ গাড়ীখন একদম পুৰা খালী হৈ আছে। গোটেইবিলাক মানে বন্ধুবিলাক বা বন্ধু বান্ধৱীবিলাক তাতেই আছে, বৰ্তমান খানা বনাই আছে আৰু আমিও মানে আছোঁ জড়িত হৈ আছোঁ সিহঁতৰ লগত। তো ৰাইজ মই এইবাৰ মানে বহুত বেছি গৰম দিছে, তো তাৰ কাৰণে মই মানে গা ধুই ল'ম। তো আপোনালোকক দেখাম শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু ৰাইজ বহুত বেছি ভাল লাগি আছে ইয়াতে আহি। তো ভূটান চকী সকলোৱে পিকনিক আহে আৰু আপোনালোকে আহক যদি আহিব খুজিছে। আৰু এইফালে চাওক তামাম মানুহ হৈ আছে একদম। তো মজা আৰু ৰাইজ একদম। ফাইনেলি চাই লওক এয়া আমি যাই আছোঁ গা ধুবলৈ। তো গাটো ধুই কেনে আপোনালোকক সকলোবোৰ দেখাই আছোঁ। আমি যাই আছোঁ মানে ভিতৰলৈকে যাই আছোঁ অলপমান। আৰু আজি ৰাইজ বহুত বেছি মানুহ চাই লওক এইফালে চাৰিওফালে মানুহে মানুহ গাড়ীয়ে গাড়ী। তো সকলোবোৰ বস্তু আছে ইয়াতে ৰাইজ আৰু গা ধোৱাৰ কাৰণে বহুত মানুহ যাই আছে ৰাইজ। এয়া চাই লওক আপোনালোকে এয়া চববিলাক যাই আছে, মানে চব গা ধোৱাৰ কাৰণে যাই আছে। আৰু ময়ো এইফালে যাই আছোঁ আৰু এয়া চাই লওক মই ধুনীয়া কৰি ড্ৰেছ পাতি কৰি লৈছোঁ। এইফালে চাই লওক তামাম পুৰা ভাল লাগি আছে ৰাইজ।
আমি ফাইনেলি একেলগে যাই আছোঁ আৰু এইফালে চাই লওক মানে পূৰা ধাৰ বৈ আছে আৰু এইফালে চাই লওক তো গা ধোৱা যাৰ কাৰণে চাই লওক ৰাইজ কিমান লাইন মানে কিমান দীঘল ৰাস্তা আৰু ক'ব গ'লে চব খোজকাঢ়ি যাব লাগে ৰাইজ এইবিলাক ৰাস্তাত চাওক গাড়ী মটৰ আনাটো বহুত বেছি অসুবিধা হয় তো তাৰ কাৰণে চাই লওক ইয়াতে তলত চাই লওক দুনিয়াৰ একদম মানে চববিলাক মানুহ গা ধুই আছে এয়া চাই লওক কিমান ধুনীয়া এটা নাজাৰা তো ভূটান চুকী বুলি ক'লে ৰাইজ ভূটান চুকী চাব লগা জেগা অৰিজিনেল তো এয়া চাই লওক তলত ধুনীয়া কৰি গা ধোৱা প্লেচ আছে কোনোবাই যদি গা ধুম বুলি আহিব খুজিছে তো গা ধুই যাব পাৰে ইয়াতে আৰু এয়া চাই লওক ধুনীয়া পাহাৰ তো এয়া আৰু ৰাইজ তো এয়া আমি যাই আছোঁ তললৈ তো তললৈ যাই কিনে আমি ধুনীয়া কৰি গা ধুম প্ৰবল ভাই ৰ ভাই এক ছেকেণ্ড তো এয়া চাই লওক ৰাইজ বহুত পাথৰ তো পাথৰৰ ওপৰে আমি যাই আছোঁ আৰু তো প্ৰবল ভাই আজি কেনে একদম না বহুত ভাল লাগছে নে ভাই তো ৰাইজ আমাৰ শান্তিনগৰৰ পৰা আৰু এখন গাড়ী গৈছে আজি বগামাটি গৈছে তো আমি আহিলোঁ মানে ভূটান চুকী আহিলোঁ আৰু সেইখন গাড়ী মানে বগামাটি গৈছে তো ৰাইজ আপোনালোকে জানেনে ভূটান চুকীৰ নামটো বৰ্তমান সলনি কৰা হৈছে আৰু ময়ো গম পাইছোঁ তো ৰাইজ ভূটান চুকী যাই কিনে বৰ্তমান ভূটান চুকীৰ নামটো ৰখা হৈছে পাহাৰ চুকী তো পাহাৰ চুকী বুলি ক'লে হয় আৰু ৰাইজ তো কিহৰ কাৰণে কি নাম বদলাক মই ইমানখিনি ৰাইজ গম নাপাওঁ কিন্তু তথাপিও মই যিখিনি জানো সেইখিনি আপোনালোকক কৈ দিছোঁ আপোনালোকে বিশ্বাস নকৰিব পাৰে তো আপোনালোকে গুগলত যাই কিনে চাব ৰাইজ বৰ্তমান ভূটান চুকী যাই কিনে পাহাৰ চুকী হৈছে তো ইয়াৰো ৰাইজ ধৰক পাহাৰ চুকীখন কিমান ধুনীয়া লগা পাহাৰ চুকী তো ৰাইজ চাবলগীয়া জেগা বহুত আছে আপোনালোকে আহক আৰু চাওক মই এয়া চাই লওক গা চা ধুই আহিলোঁ আৰু গা ধুই ৰাইজ বহুত বেছি ঠাণ্ডা লাগছে কাৰণ বহুত মানে পূৰা ঠাণ্ডা পানী ৰাইজ তো বহুত বেছি ঠাণ্ডা লাগছে আৰু এয়া চাওক মই গা চা ধুই আহিলোঁ এইফালে চাওক পূৰা মানে নিজৰাটো যাই আছে আৰু এইফালে এটা নিজৰা যাই আছে মানে ধুনীয়া এটা লোকেশ্যন চাই লওক ৰাইজ আপোনালোকে তো ইয়াৰ পৰা আমি সিফালে মানে মন্দিৰত যাব পাৰি তো মন্দিৰত যোৱাৰ কাৰণে আমি চেষ্টা কৰিম যদি আপোনালোকক দেখুৱাব পাৰোঁ মই তো এইফালে ৰাইজ চাই লওক বেছি সময়ো নাই 3টা বাজি গ'ল তো আমিও যাবৰ কাৰণে ৰেডি হ'ব লাগিব ৰাইজ তো সেইকাৰণে এয়া চাই লওক ধুনীয়া এটা নাজাৰা তো আপোনালোকে যদি আহিম বুলি ভাবিছে ভূটান চুকী আহি যাওক আৰু এয়া চাই লওক প্ৰবল ভাই এই আগত আছে একদম সৰুকৈ দেখা পাই আছে আপোনালোকে চাই লওক ধুনীয়া কৰি আছোঁ তো এই আৰু মই ৰাইজ তো ৰাইজ আপোনালোকে যদি ভূটান চুকীত আহি কিনে যদি মানে মন্দিৰত যাব খোজে তো এয়া চাই লওক পাহাৰৰ ওপৰত এনেকুৱাকৈ মন্দিৰত যায় তো পাহাৰত ওপৰৰ মানে এনেকুৱাকৈ মানে চিৰি বনাই দিয়া হৈছে এনেকৈ মানে মন্দিৰৰ ঠাইলৈ যায় তো ইয়াৰ ৰাইজ আৰু ইফালে চাওক তলত চাওক পূৰা ধুনীয়া এটা ভিউ আহি আছে ৰাইজ মজা একদম আৰু তো মই ৰাইজ মানে বহুত বেছি দেৰি হ'ল তো সেইকাৰণে মানে মন্দিৰত নাযাওঁ তো তথাপিও মই আপোনালোকক মন্দিৰত যোৱা ৰাস্তাটো ধুনীয়া কৰি দেখাই দিছোঁ চাই লওক এইটোৱে হয় মন্দিৰত যোৱা ৰাস্তা ভূটান চুকীত আহিলে লাষ্ট টাইম মানে পূৰা উলমুল হৈ আছে কাৰণ চব মানুহবিলাক মানে যাবলৈ ওলাইছে চাই লওক আৰু ময়ো চাই লওক ৰাইজ ঘৰৰ কাৰণে মানে এয়া কমলা টেঙা আৰু আনাৰস লৈ লৈছোঁ ঘৰৰ কাৰণে লগা আছে তো এয়া আৰু চাই লওক পূৰা তামাম মানুহ আৰু তো তাৰ মাজেদি ময়ো যাই আছোঁ তো এয়া আৰু ৰাইজ চাই লওক তো ফাইনেলি ৰাইজ আমাৰ খোৱা লোৱা গোটেইখিনি হৈ গ'ল আৰু খোৱাখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ তো তাৰ বাবে আপোনালোকে বেয়া নাপাব তো আমি বৰ্তমান ইয়াতে আছোঁ ইয়া চাওক দুনিয়াৰ গাড়ী আছে মোৰ পিছফালে আৰু মোৰ সন্মুখতো মানে বহুত বেছি গাড়ী তো আজি বহুত বেছি পিকনিক আহিছে ৰাইজ বহুত মানুহে পিকনিক আহিছে তো কি কৰিব ৰাইজ পিকনিকটো যিহেতু আহিছে তো ৰাইজ আমি ইয়াৰ পৰা বৰ্তমান যাওঁ আৰু ভিডিঅ'টো মানে বেছি দীঘল নকৰোঁ আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ যদি আপোনালোকৰ চাই ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো আপোনালোকে কৰিব নাপাহৰিব তো আৰু নতুন কণ্টেণ্ট কি আহে কি নাহে আপোনালোকে আশা কৰি থাকিব ভিডিঅ'টো মই দিয়াৰ চেষ্টা কৰিম কি কণ্টেণ্ট বা আহে তো ৰাইজ ভিডিঅ'টো আজিৰ কাৰণে এইখিনিতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগে আপোনালোকৰ তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো আপোনালোকে কৰিব নাপাহৰিব তো আজিৰ কাৰণে বাই বাই